নমস্কাৰ। আসাম ফুডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নিশ্চয় আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ এটা নতুন ৰেচিপি। তাত থাকিব মোৰ মাছ, ঢেকীয়া আৰু ঔটেঙা, মাছৰ টেঙা জোল বনাই দেখাম আপোনালোকক। আৰু কেনেকুৱানো হয় ভিডিঅ'টো আপোনালোকে চাওক। তেনেহ'লে পলম নকৰি ব'লক মোৰ পাকঘৰলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ কাৰণে মই এমুঠি সৰু ঢেকীয়া, দুটা কলি ঔটেঙা আৰু অলপমান মচুৰ দালি তিয়াই ৰাখিছোঁ। আৰু আগতীয়াকৈ মই মাছকেইটা কাটি ৰাখিছিলোঁ। এতিয়া মই নিমখ হালধি সানি ল'ম মাছকেইটা। দালিকেইটা এইটো কাৰণে তিয়াই ৰাখিছোঁ, তাৰমানে ঢেকীয়াটোৰ লগত দালিটো যদি তিয়াই দি দিয়া হয়, ধুই দি দিয়া হয়, তেতিয়াহ'লে একেলগে নিসিজিব। আৰু এতিয়া মই কেৰাহী এটা পাতিছোঁ গেছত। কেৰাহীটো ভালদৰে গৰম হ'ব লাগিব, নহ'বা কিয়নো মাছ ফ্ৰাই কৰোঁতে যদি তেলটো ভালদৰে নপকে, ভালদৰে গৰম নহয়, তেতিয়া মানে কি হয়, তলফালৰ পৰা মাছটো লাগি ধৰাৰ চান্স থাকে। সেইকাৰণে মাছ ফ্ৰাই কৰোঁতে সদায় তেলখিনি ভালকৈ গৰম কৰি ল'ব লাগে। আৰু এইটো ধৰক ঢেকীয়া, ঔটেঙা আৰু মাছটো অকল টেষ্টৰ কাৰণে খোৱা নহয়, ইয়াৰ কিছুমান গুণাগুণো আছে। কিয়নো এজমা, যিসকল লোকৰ এজমা প্ৰব্লেম থাকে, তেওঁলোকে এনেকুৱা আঠা জাতীয় বস্তু, এনেকুৱা মানে বিজল জাতীয় বস্তু খালে বেয়া। কিন্তু কি হয়, যেতিয়া মানে ঢেকীয়াটোত টেঙাটো দিয়া হয়, তেতিয়া সেই বিজলটো মৰি যায়। সেইটো কাৰণে এজমা প্ৰব্লেম থকা লোকসকলেও এই বস্তুটো ঢেকীয়া এনেধৰণে খাব পাৰে। আৰু বিষ থকা লোকসকলেও এনেদৰে ঠিক বিজলা বস্তু খালে বেয়া। তেনেদৰে বিষ থকা লোকসকলেও এই ঔটেঙা দিয়া ঢেকীয়াখিনি খাব পাৰে। কিন্তু ডাইৰেক্ট আঠা থকা বস্তু খালে তেওঁলোকলৈ বহুত বেয়া। এতিয়া মানে কি হ'ল, মোৰ মাছখিনি ফ্ৰাই কৰা হৈ গ'ল, আৰু সেইখিনি তেলতে মই তৰকাৰীটো ভাজিম। এতিয়া মই তেলত কেইফুটামান, 4-5 ফুটামান নহৰু দিলোঁ, আৰু অকণমান পাঁচফোৰণ দিম। পাঁচফোৰণ দিওঁতে মোৰ এটা কথা সদায় মনত পৰে। মোৰ পোৱালীয়ে মানে মোক কয়, সি মানে মাছৰ টেঙা তৰকাৰীটো খুবেই ভাল পায় খায়। মোক সি সদায় সোধে, মা তুমি এই তৰকাৰীটোত কি দিছা? মই তেতিয়া তাক কওঁ, মই এইটো পাঁচফোৰণ দি তেল দিছোঁ, সেইটো কাৰণে ভাল লাগিছে খাই। সি কয়, 5 ফুৰণ নহয় মা, এবাৰ তুমি 10 ফুৰণ দিবাচোন, 10 ফুৰণ দিলে হয়তো আৰু বেছি ভাল লাগিব নেকি। মই আপোনালোকক অকণমান আমোদ দিলোঁ, বেয়া নাপাব, কথাটো মনত পৰাৰ কাৰণে মানে প্ৰকাশ কৰি দিলোঁ। এতিয়া মই সৰু সৰুকৈ কাটি ৰখা ঢেকীয়াখিনি তেলতে দিলোঁ, লগতে মই তিয়াই ৰখা দালিখিনিও দিলোঁ। এতিয়া অকণমান তেলত মই ভালদৰে মিলাই দিম। চাওঁ যদি বজাৰলৈ 10 ফুৰণ আহে, তেতিয়া মই পোৱালীক খুৱাম 10 ফুৰণ দি টেঙা তৰকাৰী। এতিয়া মই দালি আৰু ঢেকীয়াটো তেলত ভালকৈ মিলাই দিছোঁ। এতিয়া মই ইয়াতে হালধি দিম, হালধি দিছোঁ, আৰু আন্দাজমতে নিমখ দি লৈছোঁ। টেঙা তৰকাৰীটো মানে অলপ নিমখটো বেছি লাগে, কিয়নো নহ'বা যদি কম হয়, তেতিয়া মানে অলপ তৰকাৰীটো সেৰেকা নিচিনা হয় খাবলৈ। এতিয়া মই সেইখিনিও তেলত ভালদৰে অকণমান মিলাইছোঁ। তাৰপৰা এতিয়া মই দালি আৰু ঢেকীয়াৰ লগতে কাটি থোৱা ঔটেঙাৰ বাকলিকেইটাও মই এতিয়া লগতে দি দিওঁ। এইটো কোমলীয়া কাৰণে লগতে দিছোঁ, কিন্তু বুঢ়া ঔটেঙা হ'লে লগত দিব নালাগে, কিয়নো বস্তুখিনি সিজাত মানে প্ৰব্লেম এটা আহি পৰে, কিয়নো টেঙা পালে বস্তু ভালকৈ নিসিজে, সোনকালে নিসিজে। এইটো কোমলীয়া কাৰণে মই দি দিছোঁ, একো প্ৰব্লেম নাই, বিশেষ টেঙা হোৱা নাই, সেইকাৰণে মই একেলগে দি দিছোঁ দালি আৰু ঢেকীয়াৰ লগত। এতিয়া মই আধা মিনিটমানৰ কাৰণে এই বস্তুখিনি এখন ঢাকনাৰে ঢাকি ৰাখিম, কিয়নো ঢেকীয়াটো মানে অলপ মৰহি যাবলৈ দিব লাগিব। এতিয়া চাওকচোন, ঢেকীয়াটো অকণমান সিজিলে, নহ'বা যদি এনেকৈ লগে লগে পানী দি দিয়া হয়, ঢেকীয়াটো ঠৰঙা নিচিনা হৈ থাকে। সেইটো কাৰণে অকণমান লেৰেলাই ল'ব লাগে তেলতে ঢেকীয়াটো। এতিয়া মই কি কৰিম, অন্য হাতে মানে গেছত মই গৰম পানী কৰি থৈছিলোঁ। সদায় তৰকাৰীত গৰম পানী দিব লাগে, কিয়নো গৰম পানী নিদিলে নহ'বা টেষ্টটো ভালদৰে নাহে। এতিয়া মই গৰম পানী অলপ ইয়াতে দি দিছোঁ। গোটেইখিনি একেলগে দি দিম পানী, আৰু মই ভাগে ভাগে নিদিওঁ, আৰু যিমানটো তৰকাৰী লাগে সেই হিচাপতে মই গোটেই পানীখিনি দি দিছোঁ।
ঢেকীয়াৰ লগত দালিটো মানে এইটো কাৰণে দিয়া হৈছে কিয়নো অকল ঢেকীয়াটো হ'লে বহুত পাতলা হয়, খাবলৈ অসুবিধা হয়। সেইটো কাৰণে অকণমান দালি দি দিছোঁ যাতে জোলটো অলপ ডাঠ হয়। তাৰপিছত এইখিনি মই সকলো পানীখিনি মানে ভালদৰে দি 10 মিনিটমানৰ কাৰণে মই আকৌ ঢাকি ৰাখিম। ভালদৰে উতলিবলৈ দিব লাগিব। 10 মিনিট হৈ গ'ল, চাওঁচোন কেনেকুৱা হৈছে। এয়া চাওক, দালিটো সিজিলে ঢেকীয়াটো একদম নোহোৱা হৈ গৈছে। এতিয়া মই কি কৰিম, মই ফ্ৰাই কৰি ৰখা হাফ ফ্ৰাই কৰি ৰাখিছোঁ, সম্পূৰ্ণ ফ্ৰাই কৰা নাই। হাফ ফ্ৰাই মাছকেইটা মই এই উতলি থকা তৰকাৰীখনিতে দি দিছোঁ। আৰু এইখিনিও মই এতিয়া 5 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম, কিয়নো তেতিয়াহে মাছৰ সোৱাদটো মানে ভালদৰে জোলখিনিলৈ ওলাব। এতিয়া চাওক, 5 মিনিট মোৰ হৈ গ'ল। অলৰেডি মোৰ তৰকাৰীটো হৈ গৈছে। চাওকচোন, দেখিবলৈ বহুতেই ধুনীয়া হৈছে। এনেদৰে আপোনালোকে বনাই খাবচোন। গৰমৰ দিনত দুপৰীয়া ভাতকেইটাৰ লগত এনেকুৱা এখন তৰকাৰী হ'লে এনেও কেইটামান খাব মন যায়। আপোনালোকে চাওক, বহুতেই ধুনীয়া হৈছে, তৰকাৰীটো কালাৰো ভাল হৈছে। আৰু আপোনালোকে মোৰ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো। আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব আৰু অল কৰি দিব, তেতিয়া মই যিখিনি ভিডিঅ' আপলোড কৰিম আপোনালোকে অতি সহজেই চাবলৈ পাব। এতিয়া আপোনালোকে এনেধৰণে ৰান্ধি খাবচোন, নিশ্চয় ভাল পাব। আজিলৈ মোৰ ইমানেই আছিল, আপোনালোকে কেনেকুৱা পালে জনাবচোন। আজিলৈ আপোনালোকক ইমানতে এৰিছোঁ।